मोनसे दुखुनांथाव खौरां इउनाइटेड गरखा पिपल्स अर्गानाइजेशननि गाहाय सुरज आलिम मगरआ बे बुहुमाव गैला। सुरज आलिम मगरआ बाक्सा जिल्ला तामुलपुर कालीपुरनि सासे थागिबिमोन। मिथिनाय बादिब्ला सुरज आलिम मगरआ गोबाव समनिफ्रायनो गोब्राब बेमारजों नाख्रेबजानानै दंमोन आरो फैयै फैयै दिनै फुंबिलिनि समाव जोबथाहांबोयो। बिथांनि जिउ गोमानायाव दिनै नखरजों लोगोसेनो गासै गरखा माहारिया गोथौ दुखु मोनदों। गरखा माहारिनि गुबुन गुबुन माहारियारि आफादफ्रा गोथौ दुखु फोरमायनायजों लोगोसे सुरज आलिम मगरनि गोथै देहाखौ जोबथा बिदाय होफैदों। मख'नो गोनांदि थांनाय 2007 निफ्राय 2022 मायथाइसिम इउनाइटेड गरखा पिपल्स अर्गानाइजेशन मुंनि हाथियार लाग्रा आफाद दानानै गरखा माहारिनि मोनथायनि थाखाय सरकारजों दावहा नांनायाव सुरज आलिम मगरआ गावखौ बावसोमदोंमोन, जायनि थाखाय गरखा माहारिनि सुबुंफ्रा बयबो बिथांखौ मान होयो। এটা জাতি হত্যাক লৈ চলিছিলে এটা সংগ্ৰামী, যি সংগ্ৰাম আজিৰ পৰা স্তব্ধ হ'ল। তেখেতৰ বিদেয়ী আত্মাক পোনপ্ৰথমতে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি হাৰ্দিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। তেখেতৰ যি সাংগঠনিক সত্তা আছিলে সেই সত্তাটো ধাৰাবাহিকভাৱে তেখেতে সত্তাটো আগুৱাই লৈ গৈছিলে। আজি বাক্সা জিলাৰ সভাপতি হৈ থাকোঁতে তেখেতে বাক্সা জিলাৰ বিভিন্ন সমস্যাক লৈ কেৱল বাক্সা জিলাৰ হৈ ভাবা নাছিলে। তেখেতে সমগ্ৰ BTC সমগ্ৰ অসমৰ হৈ চিন্তা কৰিছিলে। তেখেতে কেন্দ্ৰীয় সমিতিতেও এটা কাৰ্যকালৰ কাৰণে কাম কৰিছিলে। তেখেতে যেতিয়া গোৰ্খা ছাত্ৰ সন্থাৰ মঞ্চ ত্যাগ কৰিলে তাৰপিছতো তেখেতে নিজৰ সংগ্ৰাম সত্তাটো তেখেতে এৰা নাই। এটা সস্ত্ৰ সংগ্ৰামৰ ফালে তেখেত আগবাঢ়ি গ'ল। UGPO গঠন কৰি UGPOৰ সেনাধ্যক্ষ দায়িত্ব তেখেতে ল'লে। কিন্তু দুৰ্ভাগ্যবশতঃ যে দুৰ্ভাগ্যৰ বিষয়, ভগৱানেও চাগে ভাল কাম কৰা মানুহ চাগে বেছি দিন থাকিবলৈ নিদিয়ে, তেনেকুৱা ধৰণে আমি ভাবিবলৈ বাধ্য হৈছোঁ যে তেখেতে যেতিয়াই সংগ্ৰামক আগুৱাই লৈ গৈ ফালে এটা জাগাত লৈ গৈছিলে তাৰপিছতে তেখেতক এটা বেয়া ৰোগে তেখেতক ধৰিলে। সেই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আজি 4-5 বছৰ ধৰি তেখেতে যুদ্ধ কৰি আছিলে। মাজে সময় আমিও আহিছিলোঁ, খবৰ লৈছিলোঁ। কিন্তু তেখেতৰ যি বেমাৰ, যি বেয়া বেমাৰ এটা ধৰিলে সেই বেমাৰটোকো তেখেতে কিন্তু সেই বেমাৰটোৰ এগেইনষ্টতো সংগ্ৰাম কৰিছে। কিন্তু আজি নিয়তিৰ নিধন, তেখেত আজি আমাৰ মাজৰ পৰা গুচি গ'ল। আজি এটা আমাৰ গোৰ্খা জাতিৰ কাৰণে এইটো অপূৰণীয় ক্ষতি। যি সময়ত BTCত আমাৰ মানুহৰ ওপৰত অত্যাচাৰ হৈছিলে, আমাৰ জাতিৰ ওপৰত অত্যাচাৰ হৈছিলে, সেইখিনি সময়ত তেখেতে সংগ্ৰামী সত্তাক আগুৱাই লৈ গৈছিলে। আৰু বহু ক্ষেত্ৰত BTCৰ বহু ক্ষেত্ৰত যিখিনি মানুহ আমাৰ অত্যাচাৰ হৈছিলে সেইখিনি মানুহ তেখেতে আগুৱাই লৈ যাবলৈ সক্ষম হৈছিলে। সেই গতিকে আজি BTCত আমি খুব শান্তিৰে বসবাস কৰিব পাৰি আছোঁ। সেই গতিকে আজি আমাৰ জাতিটোৰ কাৰণে অপূৰণীয় ক্ষতি যে অনাগত দিনত তেখেতৰ 3জনী সৰু সৰু কণমইনা ছোৱালী আছে। তেখেতসকলক কেনেকৈ আগুৱাই লৈ যাব পাৰি, তেখেতসকলক আমি কেনেকৈ পঢ়ুৱাব পাৰোঁ, তাৰ কাৰণে আমি নিশ্চয় গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল আছে, গোৰ্খা সন্মিলন আছে, অসম নেপালী সাহিত্য সভা আছে, আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আছোঁ। আমি নিশ্চয় চিন্তা কৰিম। অনাগত দিনত তেখেতৰ যি শ্ৰাদ্ধ হ'ব, 13 দিনৰ ভিতৰত যি সামূহিক শ্ৰাদ্ধ হ'ব, সেই শ্ৰাদ্ধটো আমি নিশ্চয় আহিম। নিশ্চয় আহি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। বিশেষকৈ BTC প্ৰধানক আহ্বান জনাব বিচাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই যাতে এই কণ ল'ৰা ছোৱালী 3জনী আছে তেখেতসকলক পঢ়াৰ দায়িত্বটো BTC চৰকাৰে ল'ব লাগে আৰু অসম চৰকাৰেও তাত সমানে দৃষ্টি দিব লাগে আৰু অসম চৰকাৰেও তাত যিখিনি পাৰে সেইখিনি সহায় কৰিব লাগে। সেইকাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে BTC প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আহ্বান, যাতে এটা সংগ্ৰামী সত্তা গুচি গ'ল, তেখেতৰ ছোৱালী যাতে কাইলৈ আপোনাৰ পইচা পাতিৰ অভাৱত যাতে পঢ়িবলৈ নাপাই ফালে কাইলৈ যদি এফালে ঘূৰি ফুৰে তেতিয়াহ'লে কিন্তু আমি নিশ্চয় লাজ পাম। এই অনাগত দিনত गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां। थाफा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि। थाफा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं। बारा नङा, फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन। बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन। थाफा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव।
बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन।